তেওঁলোকে যে 4 দিনত যে শিকিলে কি শিকিলে হেতু এপ্লাই কৰিছিল নমস্কাৰ বন্ধুসকল জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি যেহেতু লাইভ ট্ৰেডিং আছিলে লাইভ ট্ৰেড আজি শেষৰ দিনটো আপোনালোকক দেখাম আহক লাইভ ট্ৰেডিংত আমাৰ প্ৰফিট কিমান চলি আছে এতিয়া বৰ্তমান চলি আছে 26000 25000 এনেকৈ চলি আছে কোয়ান্টিটি কিমান মাৰিছিল কোয়ান্টিটি মাৰিছিল 510 টা 344 প্ৰাইজত মাৰিছিল এতিয়া 389 392 393 এনেকৈ চলি আছে 25000 টকা আপুনি যদি চাবলৈ যায় আমি কেতিয়া মাৰিছিল 9:33 am ত মাৰিছিল আৰু এতিয়া বজিছে কিমান 9:39 9:33 পৰা এতিয়া প্ৰায় আপোনাৰ 7 মিনিটো হোৱা নাই এটু যেহেতু প্ৰায় 33 34000 লো গৈছিলে এটু মেটাৰ নকৰে এতিয়ালৈকে আমাৰ যেহেতু টাৰ্গেট দিয়া নাই আমি টাৰ্গেটৰ কাৰণে ৰখিম এতিয়া কথা হল এফালে ট্ৰেডিং চলি থাকিব এফালে আহক আপোনালোকক দেখাম এজনে লাইভ ট্ৰেড কৰিছিলে কেনেকৈ ওৱান লট কৰিছো ওৱান লটত 444 মানে 500 টকা আশে-পাশে চলি আছে ইয়াত ইনভেষ্টমেন্ট কিমান হৈছিল এইটো স্যাৰ 4200 10% ওপৰত ওলাই আছে আপোনাৰ এটোই আসলতে ট্ৰেডিং হয় যদি এটো যদি কেনেবাকে কম হৈ যায় আমি উলাইও দিম ইয়াত একো কথা নাই আৰু কোনোবা কৰিছিলে নি কৰিছিলে চাও আপুনি কিমানত সোমাইছে 500 300 আপুনি বহুত লেট সোমাইছে চাগে হয় না নহয় বহুত লেট সোমাইছে একো নাই এইবোৰ সব ঠিক হৈ যাব যেতিয়া আমি পেপাৰ ট্ৰেডিং কৰিম তেতিয়া সব ঠিক হৈ যাব আপুনি কৰিছে আপোনাও লেট হলো প্ৰফিটতটো আছে 3800 টকা ইনভেস্ট কৰিছে এতিয়া তেওঁ কষ্ট টু কষ্ট চলি আছে মানে ব্ৰকাৰেজটোৱে চলি আছে আপোনালোকে কোনোবা কৰিছিলেন নাই ঠিক আছে আমি আপোনাৰ উদ্দেশ্য আমাৰ এটো নহয় যে আপোনালোকক আমি প্ৰফিট কৰিছো দেখাইছো কিবা কৰিছো দেখাইছো এটো নহয় এটো মাত্ৰ হিকাৰ পাৰপাস তেওঁলোকে যে 4 দিনত যে শিকিলে কি শিকিলে হেতু এপ্লাই কৰিছিল এপ্লাই মতে এটো ৰিজাল্ট ধন্যবাদ আজি ভিডিওটো ইমানখিনিতে সামৰণি মাৰিছো